নমস্কাৰ বন্ধু-বান্ধৱীসকল অসম টেষ্ট ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো assamtest.com-ৰ ফালৰ পৰা আমি অসম চৰকাৰৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা যেনে আসাম ডিৰেক্ট ৰিক্ৰুটমেণ্ট APSC আসাম পুলিচ আদিৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰি আহিছো আজি আমি ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম আহক তেন্তে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজি প্ৰথম প্ৰশ্নটো হ'ল ভাৰতীয় বায়ু সেনাৰ মাৰ্চেল পদবী দিয়া একমাত্ৰ চিফ অফ এয়াৰ ষ্টাফ কোন অপচনসমূহ হ'ল এ অৰ্জুন সিং বি সুব্ৰত মুখাৰ্জী চি PC লাল ডি OP মেহৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন এ অৰ্জুন সিং মনত ৰাখিব অৰ্জুন সিং ভাৰতীয় বায়ুসেনাৰ একমাত্ৰ বিষয়া যি ফিল্ড মাৰ্শ্বেলৰ সমতুল্য মাৰ্শ্বেল অফ দ্য ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ৫ তাৰকাযুক্ত পদবীলৈ পদোন্নতি লাভ কৰিছিল ১৯৬৫ চনৰ ভাৰত-পাক যুদ্ধত তেওঁৰ অসাধাৰণ নেতৃত্বৰ বাবে তেওঁক এই সন্মান প্ৰদান কৰা হৈছিল এতিয়া আহিছো দ্বিতীয় প্ৰশ্নটোলৈ ইন্দিৰা শৃংখলাৰ অনুশীলন ভাৰত আৰু আন কোনখন দেশৰ দ্বাৰা যৌথভাৱে ভাৰত মহাসাগৰত অনুষ্ঠিত হয় অপচনসমূহ হ'ল এ ৰাছিয়া বি ফ্ৰান্স চি ছিংগাপুৰ ডি ইজৰাইল শুদ্ধ উত্তৰটো হৈছে অপচন এ ৰাছিয়া ইন্দিৰা হৈছে ভাৰত আৰু ৰাছিয়াৰ মাজত অনুষ্ঠিত হোৱা এক ত্ৰিসেৱা অৰ্থাৎ স্থলসেনা নৌসেনা আৰু বায়ুসেনা বাহিনীৰ এক যৌথ সামৰিক অনুশীলন এই অনুশীলন ২০০৩ চনৰ পৰা আৰম্ভ হৈছিল আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতীয় সেনাবাহিনীক অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ যোগোৱা দায়িত্ব কোনটো কোৰ্ছৰ অপচনসমূহ হ'ল এ আৰ্মি অৰ্ডিনেন্স কোৰ্ছ বি সাজসিত কোৰ্ছ চি আৰ্মি ছাপ্লাই কোৰ্ছ ডি EMEৰ কোৰ্ছ এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ আৰ্মি অৰ্ডিনেন্স কোৰ্ছ ভাৰতীয় সেনাৰ আৰ্মি অৰ্ডিনেন্স কোৰ্ছৰ মূল দায়িত্ব হৈছে সেনাক অস্ত্ৰ-শস্ত্ৰ গোলাবাৰুদ যাবহন আৰু আন সকলো ধৰণৰ সামগ্ৰী যোগান ধৰা আৰু তাৰ খোৱাচিতা কৰা চতুৰ্থ প্ৰশ্নটো হ'ল দক্ষিণ পশ্চিম বায়ু কমাণ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপচন কেইটা হ'ল এ বদোদৰা বি যোধপুৰ চি পুনে ডি গান্ধীনগৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি গান্ধীনগৰ ভাৰতীয় বায়ুসেনাৰ ৭টা কমাণ্ডৰ ভিতৰত অন্যতম দক্ষিণ পশ্চিম বায়ু কমাণ্ডৰ মুখ্য কাৰ্যালয় গুজৰাটৰ গান্ধীনগৰত অৱস্থিত আমাৰ পঞ্চম প্ৰশ্নটো ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধৰ সময়ত সেনাধ্যক্ষ কোন আছিল অপচনসমূহ হৈছে এ জেনেৰেল P কুমাৰামংগলম বি ফিল্ড মাৰ্শ্বেল HFJ মানেকশ্বা চি জেনেৰেল JN চৌধুৰী ডি জেনেৰেল KS থিমাইয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ফিল্ড মাৰ্শ্বেল SHFJ মানেকশ্ব ছেম মানেকশ্বা নামেৰে পৰিচিত ফিল্ড মাৰ্শ্বেল মানেকশ্বই ১৯৭১ চনৰ বাংলাদেশ মুক্তিযুদ্ধৰ সময়ত ভাৰতীয় সেনাৰ মুৰব্বী আছিল তেওঁৰ নেতৃত্বত ভাৰতে সেই যুদ্ধত ঐতিহাসিক বিজয় সাব্যস্ত কৰিছিল তেওঁ ভাৰতৰ প্ৰথম ফিল্ড মাৰ্শ্বেল আছিল ষষ্ঠ প্ৰশ্নটো হৈছে তলৰ কোনে প্ৰথম পৰমবীৰ চক্ৰ বীৰত্ব বঁটা লাভ কৰিছিল অপচন কেইটা হৈছে এ লেন্স নায়ক অলবাৰ্ট এক্কা বি হাবিলদাৰ আব্দুল হামিদ চি মেজৰ চৈতান সিং ডি মেজৰ সোমনাথ শৰ্মা শুদ্ধ উত্তৰটো হ'ল অপচন ডি মেজৰ সোমনাথ শৰ্মা মেজৰ সোমনাথ শৰ্মাক ১৯৪৭ চনৰ ভাৰত-পাক যুদ্ধৰ সময়ত বদগামৰ যুদ্ধত দেখুওৱা অদম্য সাহস আৰু বীৰত্বৰ বাবে মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান পৰমবীৰ চক্ৰ প্ৰদান কৰা হৈছিল তেওঁ এই বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি আছিল সপ্তম প্ৰশ্নটো হৈছে বিশ্বৰ সৰ্বোচ্চ বিমানবন্দৰ দৌলত বেগ ওল্ডি ক'ত অৱস্থিত অপচনসমূহ হ'ল এ লাডাখ বি অৰুণাচল প্ৰদেশ চি আন্দামান দ্বীপপুঞ্জ ডি ছিকিম শুদ্ধ উত্তৰটো হৈছে অপচন এ লাডাখ দৌলত বেগ ওল্ডি হৈছে বিশ্বৰ সৰ্বোচ্চ এয়াৰষ্ট্ৰিপ যি ভাৰতৰ লাডাখত চীনৰ সৈতে থকা প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত অৱস্থিত ই ভাৰতীয় বায়ুসেনাৰ বাবে এক কৌশলগতভাৱে অতি গুৰুত্বপূৰ্ণ ঘাটি অষ্টম প্ৰশ্নটো হৈছে ভাৰতীয় ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিশ্ববিদ্যালয়খন ক'ত স্থাপন কৰা হৈছে অপচন কেইটা হ'ল এ মেডাক অন্ধ্ৰপ্ৰদেশ বি আমেথি উত্তৰ প্ৰদেশ চি গুৰুগ্ৰাম হাৰিয়ানা ডি
কাছাৰগোড কেৰালা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গুৰুগ্ৰাম হাৰিয়ানা। ভাৰতীয় ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিশ্ববিদ্যালয়খন হৰিয়ানাৰ গুৰুগ্ৰাম জিলাৰ বিনলা গাঁৱত স্থাপন কৰা হৈছে। এইখন প্ৰতিৰক্ষা আৰু কৌশলগত অধ্যয়নৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ এক বিশেষ প্ৰতিষ্ঠান। নৱম প্ৰশ্নটোলৈ আহিছোঁ। 2008 চনৰ মুম্বাই তাজ হোটেলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষীয়ে চলোৱা অভিযানৰ নাম কি? অপশ্যনসমূহ হৈছে এ অপাৰেশ্যন ব্লেক টৰ্নেডো, বি অপাৰেশ্যন ব্লেক থাণ্ডাৰ, চি অপাৰেশ্যন সফেদ সাগৰ, ডি অপাৰেশ্যন বিজয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অপাৰেশ্যন ব্লেক টৰ্নেডো। 2008 চনৰ 26 নৱেম্বৰত মুম্বাইত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত নেশ্যনেল ছিকিউৰিটি গাৰ্ড অৰ্থাৎ NSG কমাণ্ডোৱে সন্ত্ৰাসবাদীসকলক নিঃশেষ কৰিবলৈ চলোৱা অভিযানটোক অপাৰেশ্যন ব্লেক টৰ্নেডো নাম দিয়া হৈছিল। আজিৰ অন্তিম প্ৰশ্নটো হৈছে ভাৰতত কোন তাৰিখে নৌ সেনা দিৱস পালন কৰা হয়? অপশ্যনকেইটা হৈছে এ 15 জানুৱাৰী, বি 8 অক্টোবৰ, চি 4 ডিচেম্বৰ, ডি 1 ফেব্ৰুৱাৰী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 4 ডিচেম্বৰ। 1971 চনৰ ভাৰত-পাক যুদ্ধৰ সময়ত ভাৰতীয় নৌসেনা অপাৰেশ্যন ট্ৰাইডেণ্টৰ অধীনত কৰাচী বন্দৰত সফল আক্ৰমণ চলাইছিল। সেই ঐতিহাসিক দিনটোক স্মৰণ কৰি প্ৰতিবছৰে 4 ডিচেম্বৰ তাৰিখে ভাৰতত নৌসেনা দিৱস পালন কৰা হয়। আজিৰ বাবে এই 10টা প্ৰশ্নই আছিল। আপোনালোকৰ কেইটা উত্তৰ শুদ্ধ হ'ল আমাক কমেণ্টত জনাব। এনেধৰণৰ আৰু বহুতো প্ৰশ্নৰ অনুশীলনৰ বাবে assamtest.com ৱেবছাইটটো ভিজিট কৰিব পাৰে। ভিডিঅ'টো যদি ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আমাৰ চেনেল আছাম টেষ্টক ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।